নাগাৰ নাম দাতা হৈ আমাক সহায় কৰিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক থুলমূলকৈ তেখেতৰ চমুৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতেতো সকলোকে অলপ ক্ষমা বিচাৰিছোঁ কাৰণ আহোঁতে বহুত বেছি পলম হৈ গ'ল আজি মানে দিনটো ইফালে সিফালে দৌৰি আছোঁ নিজৰ জাগাতে অলপ দেৰিকৈ আহিলোঁ সেইকাৰণে সকলোকে ক্ষমা বিচাৰিছোঁ আৰু ইমান ধুনীয়া এটা অনুষ্ঠানত আজি ভাগ ল'ব পাৰিছোঁ তো গতিকে নিজকে বহুত লাকি বুলি ভাবিছোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু অসম জাতীয়তাবাদী যুৱক ছাত্ৰ পৰিষদৰ সমূহ সদস্যক শুভেচ্ছা জনাইছোঁ আৰু ভাল কাম কৰক সকলোৱে একলগ হৈ আগুৱাই যাওক তাৰে কামনা কৰিলোঁ শুভেচ্ছা জনাইছোঁ থেংক ইউ এতিয়া জমনি কথানো কি ক'ম আৰু নামভাগ চাই ভাল লাগছি আজিকালি নামত গুৰুত্ব নাই যিয়ে হওক গুৰুত্ব আইছি কিন্তু এই ভিডিঅ'ত মোবাইলত আপিগিলাখনে যি নাম গায় জাইপে সেইগিলাখান চাই হ'লেও আইছি কিন্তু গুৰুত্ব আইছি সেইটো বিৰাট ভাল লাগছি আগতেতো নাম চাম এইগিলাখান পাত্তাই দিয়া নাছিল কায়ো এতিয়া বাৰু যিয়ে হওক আইছি আৰু নাম চাইও বিৰাটে ভাল লাগছি আৰু আজি অলপ মানুহ কম আছে এতিয়া কাৰণটো কি জানে না আপোনালোকে নাজনে কাৰণ আজি গাজি গ'ল বুট দেখাব নাই সেইকাৰণে মানুহ কম য'তো গাজি বুট দেখা পালা হয় ভাবলা হয় টপলা নিব লাগিব না সেইকাৰণে টুটুলে দাউৰি আহিলা হয় এতিয়া অলপ মানুহ কম সেৰকা হৈ আছে বাৰু যিয়ে নহওক ভাল লাগিল নামভাগ চাইও আৰু মই বেছি আমনি নকৰোঁ নাম শুনক আমি নাম শুনিব লাগে আৰু আমাৰ যিহেতু এইবিলাক অসমীয়া সংস্কৃতি আমি নিজে জীয়াই ৰাখিব লাগিব সকলোৱে আমি নাম শুনিব লাগিব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মকো আমি এইবিলাকৰ বিষয়ে অৱগত কৰিব লাগিব গতিকে আমি এতিয়া সকলোৱে মিলি নাম চাম ধন্যবাদ